পৃথিৱী চলাচল কৰে সেইদিনা প্ৰভুভগৱানে দেখিলে পুৰণ পুৰণ গগন হওক চাই উঠি দিব মই চলাচল কৰি তাৰ মনুষ্য জাতৰ এই মনুষ্য জাতিয়ে কি ধৰ্ম লৈ এই পৃথিৱীখনত জীয়াই থাকিব আৰু তেতিয়াই বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়ে চাৰিটা পাঁচটা নীতি জন্ম দিয়ে হয়নে ৰাজনীতি ধৰ্ম নীতি শিক্ষা নীতি অৰ্থনীতি সমাজ নীতি সেইকাৰণে মহাপুৰুষ সকলোৱে আৰু তাৎপৰ্য দেখে অ কৃষ্ণ আমাৰ ভাৰতখন স্বাধীন কৰা আৰু তেওঁলোকে যিখন বৈষ্ণৱ বহি জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পাতি জাতি